ওম নমঃ শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে আপোনালোকক স্বাগতম জনাইছোঁ মহাপ্ৰভু এষ্ট্ৰলজাৰ চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো আছোঁ। আহক আমি পলম নকৰি আজিৰ দিনটোৰ ভৱিষ্যতবাণীসমূহ সাধাৰণভাৱে জানি লওঁ। আজি আহিন মাহৰ 3 তাৰিখ 20 ছেপ্টেম্বৰ সোমবাৰ। আৰু আজি সূৰ্যোদয় হ'ব 5:28 আৰু সূৰ্য অস্ত যাব 5:34 নক্ষত্ৰ থাকিব আজি পূৰ্ব ভাদ্ৰা নক্ষত্ৰ শেষ ৰাতি 4:47 যোগ থাকিব আজি 16 যোগ। আৰু আপোনালোকৰ আজিৰ দিনটোত যদি শিশু পৃথিৱীত জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব কুম্ভ ৰাশি, বৰ্ণ হ'ব ক্ষুদ্ৰ বৰ্ণ আৰু গণ হ'ব নৱগণ আৰু দশা হ'ব আপোনালোকৰ শনিৰ দশা। মিত্ৰী আজি আপোনালোকৰ যদি মানুহজন স্বৰ্গগামী হয় তেতিয়াহ'লে দোষ পাব দ্বিপাদ দোষ, কিন্তু শেষ ৰাতি 4:47 গতে কোনো দোষ নাপায়। যোগিনী আজি আপোনালোকৰ বায়ুকোণত থাকিব শেষ ৰাতি 4:59 গতে। কালবেলা থাকিব আজি 6:59 পৰা 8:29 আৰু কাল ৰাতি থাকিব আজি 10:02 পৰা 11:31। যাত্ৰা আজি আপোনালোকৰ শুভ পূব আৰু দক্ষিণ দিশে। ৰাতি 1:03 গতে বায়ুকোণ বা নৰীতে যাত্ৰা আজি আপোনালোকৰ নিষেধ। আৰু শুভ কৰ্ম থাকিব আজি অপৰাহ্ন 4:04 গতে বিক্ৰয় বাণিজ্য থাকিব আজি। আৰু অমৃত যোগ থাকিব আজি ৰাতিপুৱা 6 বজাৰ পৰা 9 বজালৈকে আৰু দ্বিতীয় টাইমটো হ'ব 11 বজাৰ পৰা 1 বজালৈকে। বন্ধু বান্ধৱীসকল, আজি ভাগ্যশালী ৰাশি হ'ব আপোনালোকৰ মেঘ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি আৰু সিংহ ৰাশি। আৰু সাৱধানে থাকিব লগা ৰাশি হ'ব বৃষ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। এইকেইটা আপোনালোকৰ আজি সাৱধানে থাকিব লগা ৰাশি। এতিয়া আহক আমি আজিৰ দিনটোৰ ৰাশিফলসমূহ জানি লওঁ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃৰ সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত ভালে দেখা পোৱা যাব। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটোত নতুন কামৰ সন্ধান বা আগমন দেখা পোৱা গৈছে। আৰু ব্যৱসায়ত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা যায়। শিক্ষাদিৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ প্ৰমাণ বা অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা যায়। প্ৰেম ক্ষেত্ৰে আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। আৰু বিবাহৰ দিন ক্ষেত্ৰে বা প্ৰেমৰ প্ৰস্তাৱিক ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃৰ তথা সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত ভালে দেখা পোৱা যাব। আপোনালোকৰ কৰ্মসূত্ৰে আজি যশ বা সন্মান লাভ হোৱা দেখা পোৱা যায়। ব্যৱসায়ত আপোনালোকৰ লাভৱান হ'ব, চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰে আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা প্ৰমাণ বা অনলাইন পৰীক্ষা বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো শুভ হোৱা দেখা পোৱা যায়। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃৰ তথা সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত ভালে দেখা পোৱা যাব। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটোত সামান্য বেমেজালি দেখা পোৱা গৈছে বা আজি অলপ সাৱধানে আপোনালোকে থাকিব। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। ক্লান্তি দূৰ হ'ব শিক্ষা ক্ষেত্ৰে আৰু উচ্চ শিক্ষা প্ৰমাণৰ সুযোগো দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন বা প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰে আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্যতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃৰ তথা সন্তানৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ আজি অলপ সজাগ হ'ব আৰু আপোনালোকৰ কষ্ট আজিৰ দিনটোত যথেষ্ট কষ্ট হ'ব পাৰে। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। আৰু ব্যৱসায়ত আপোনালোকৰ ভালে দেখা পোৱা গৈছে। চাকৰি বা
আপোনালোকৰ চাকৰি ক্ষেত্ৰ আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা, ভ্ৰমণ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষা সমূহতো আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা যায়। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন বা প্ৰেমৰ প্ৰস্তাৱ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। সিংহ ৰাশি, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃৰ তথা সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত ভালে দেখা পোৱা যায়। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু ব্যৱসায় বাণিজ্য চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো অলপ বেমেজালি দেখা পোৱা গৈছে, যেনেকুৱা ধৰণৰ আপোনালোকৰ পঢ়াত মনোযোগ নবহা, পৰীক্ষাত আশানুৰূপ ফল আদি নোপোৱা, এনে ক্ষেত্ৰত অলপ ভালদৰে মনোযোগেৰে পঢ়া পাতি কৰিব। প্ৰেম ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা যায়। বিবাহৰ দিন বা প্ৰেমৰ প্ৰস্তাৱ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। কন্যা ৰাশি, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত ভালে দেখা পোৱা যায়। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো বিভ্ৰাট দেখা পোৱা গৈছে আৰু আপোনালোকৰ ব্যৱসায়ত আপোনালোকৰ আজি ভালে দেখা পোৱা গৈছে। চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে আৰু চাকৰিয়াল ক্ষেত্ৰত আজি পদোন্নতি হোৱা দেখা পোৱা যায়। কৰ্মসূত্ৰেও আপোনালোকৰ বা শিক্ষা ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা আপোনালোকৰ আজিৰ দিনটোত দেখা পোৱা যায়। অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। আৰু প্ৰেম ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো অলপ সাৱধানে থাকিব, কিয়নো ব্ৰেকআউটৰ সৃষ্টি হ'ব পাৰে। আৰু আপোনালোকে আজিৰ দিন দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। তুলা ৰাশি, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্যও আজিৰ দিনটোত ভালে দেখা পোৱা যাব। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো মান সন্মান বৃদ্ধি হোৱা দেখা পোৱা যায় আৰু ব্যৱসায়ত আপোনালোকৰ আজিৰ দিনটো লাভৱান হোৱা দেখা পোৱা গৈছে। আৰু আপোনালোকৰ আজি শিক্ষাত ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা, ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। প্ৰেমত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন বা প্ৰেমৰ প্ৰস্তাৱৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্যতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো উপভোগ কৰি আছে তেতিয়াহ'লে একোটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকন বাটনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। যদি আপোনালোকে পূজা পাৰ্বণ আদি বিষয়ে মোৰ লগত যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু আপোনালোকৰ ৰাশি অনুযায়ী কেনেকুৱা চলি আছে সেনেকুৱা ধৰণৰ যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়াহ'লে মোৰ লগত কমেণ্ট কৰি জানিব পাৰে। এতিয়া আহক আমি পলম নকৰি আজিৰ দিনটোৰ ৰাশিফল বাকী থকা ৰাশিকেইটা জানি লওঁ। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত ভালে দেখা পোৱা যায়। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায়ত উন্নতি, চাকৰি প্ৰাপ্তিৰ যোগ আৰু চাকৰিয়াৰ ক্ষেত্ৰসকলৰ পদোন্নতি দেখা পোৱা গৈছে। শিক্ষাত আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। উচ্চ শিক্ষা, ভ্ৰমণৰ সুযোগ, অনলাইন পৰীক্ষা, বাছনি পৰীক্ষাসমূহতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। প্ৰেম ক্ষেত্ৰেও আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ধনু ৰাশি, ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন বা কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। ব্যৱসায়ত উন্নতি, চাকৰি প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে আৰু শিক্ষাৰ্থীৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো কলহ দেখা পোৱা গৈছে আৰু আপোনালোকে আনৰ পৰা আজিৰ দিনটোত আনন্দ বা ভাল সূচক মন্তব্য লাভৱান হোৱা দেখা পোৱা যায়। ধনুৰাশিৰ জাতক জাতিকা, প্ৰেম ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন বা প্ৰেমৰ প্ৰস্তাৱ আদিৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা যায়। মকৰ ৰাশি,
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত ভালে দেখা পোৱা যাব। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো শুভ দেখুৱাইছে। ব্যৱসায়ত আপোনালোকৰ আজি উন্নতি দেখুৱাইছে আৰু চাকৰি প্ৰাপ্তিৰ যোগ দেখাইছে। ব্যৱসায়ত আপোনালোকৰ ভালে দেখা পোৱা যায়। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে আৰু উচ্চ শিক্ষা, ভ্ৰমণ, অনলাইন পৰীক্ষাত আশানুৰূপ ফল লাভৱান হোৱাৰ যোগ দেখা পোৱা গৈছে। আৰু আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। দাম্পত্যটো আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে আৰু পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত আপোনালোকৰ ভালে দেখা পোৱা যাব। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটোত প্ৰাপ্তি দেখা পোৱা গৈছে। টকা পইচা আজিৰ দিনটোত আপোনালোকৰ আগমন হ'ব পাৰে, কিন্তু ব্যৱসায়ত আপোনালোকৰ আজিৰ দিনটোত সিমান এটা ভাল যোগ দেখা পোৱা নাই। চাকৰিয়াল ক্ষেত্ৰসকলৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। চাকৰি প্ৰাপ্তিৰ যোগ দেখুৱাইছে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা যায়। উচ্চ শিক্ষাৰ্থীৰ আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। প্ৰেম ক্ষেত্ৰ আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা যায়। বিবাহৰ দিন বা প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে আৰু দাম্পত্য জীৱনত আপোনালোকৰ আজিৰ দিনটোত ভালে দেখা পোৱা গৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। পিতৃ মাতৃ তথা সন্তানৰ স্বাস্থ্য আজিৰ দিনটোত ভালে দেখা পোৱা যাব। কৰ্মসূত্ৰে আপোনালোকৰ আজিৰ দিনটো শান্তি বিৰিঙিব আৰু ব্যৱসায়ত আপোনালোকৰ আজিৰ দিনটোত লাভৱান হ'ব। চাকৰিয়ালৰ ক্ষেত্ৰসকলৰ আজিৰ দিনটো পদোন্নতি হোৱাৰ যোগ দেখা পোৱা গৈছে আৰু আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে বেকাৰসকল। আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত ভালে দেখা পোৱা যায়। দাম্পত্য জীৱনতো আপোনালোকৰ প্ৰেমতো আপোনালোকৰ আজিৰ দিনটো ভালে দেখা পোৱা গৈছে। বিবাহৰ দিন বা প্ৰেমৰ প্ৰস্তাৱ আদি ক্ষেত্ৰত আপোনালোকে আজিৰ দিনটোত আগবাঢ়িব পাৰে। দাম্পত্য জীৱনতো আপোনালোকৰ আজিৰ দিনটো অলপ সাৱধানে থাকিব, কিয়নো বেমেজালি দেখা পোৱা যায়। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ ৰাশিফলসমূহ এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো উপভোগ কৰি ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে একতা লাইক কৰিব, কমেণ্ট কৰিব। যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰাই নাই বা চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকন বাটনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকক পূজা পাৰ্বণ আদি বিষয়ে আপোনালোকে জানিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকক নতুন ধৰণৰ কিবা বেলেগ টপিকৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। সদশেষত আপোনালোকৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই জ্যোতিষে ল'লো বিদায়। সৰ্বমংগল মংগলে সৰ্বে ভূতানং ভূতেভূ সৰ্বহৰি সর্বমঙ্গল মঙ্গলে শিবে সর্বেতু সাধিকে শরণ্যে ত্র্যম্বকং গৌরী নারায়ণী নমস্তুতে। ওম নমঃ শিবায়, ওম নমঃ শিবায়, ওম নমঃ শিবায়।